हेलो बहुत एक्साइटेड হৈ আছো মই একদম আজি মানে আজি 10 বছৰ মূৰত মই মামাহঁতৰ ঘৰত আহিছো কাৰণ মামাৰ ছোৱালীৰ বিয়া ডাঙৰ মামাৰ ডাঙৰ ছোৱালীজনীৰ বিয়াত আহিছিলো 10 বছৰ আগত আজি ডাঙৰ মামাৰ সৰু ছোৱালীজনীৰ বিয়াতে আহিছো 10 বছৰ পিছত একচুয়ালি মই সাগে মোৰ জ্ঞান হোৱাৰ পৰা ইটালৈকে মামাহঁতৰ ঘৰত দবাৰ আহাই নাই নেকি মানে বহুতে কম আহো তো কোট কেনেকুৱা নিয়ম হেতুটো মই নাজানো কিন্তু আমাৰ ইয়াতে সাগে দে মেবি মামাহঁতৰ ইয়াতে জোৰণ ৰাতি হয় ক'ব গ'লে মই লাইফত ফাৰ্ষ্ট টাইম ৰাতি জোৰণ এটেন্ড কৰি আছো আমি এতিয়া দুপৰীয়া ডেটাবেছে আহি পালো গুৱাহাটীৰ পৰা আৰু আজি জোৰণ ফালে সাগে এনেকে হয় নেকি মই ইমান ভালকে নাজানো আমাৰ হিফালে মানে গুৱাহাটী বা লোৱাৰ আসামতো জোৰণ দিনতে হয় আপাৰ আসাম লোৱাৰ আসাম সবতে জোৰণ দিনতে হয় কিন্তু ইয়াতে মামাহঁতৰ গাঁৱৰ নামে কোৱা নাই আপোনালোকে কেনেকৈ গম পাব ভবানীপুৰ পাঠশালা এৰি অলপ আহিব লাগে ভবানীপুৰ তো ভবানীপুৰত হ'ব জোৰণ আৰু এইখন হ'ব আজি ৰাতি গতিকে কেনেকুৱা হয় কি হয় নাজানো আৰু মই জাষ্ট আহি পাইছো এতিয়া মই ভাত খাম শ্যাম্পু কৰা নাই চাকচোন চুলি অৱস্থা নাই শ্যাম্পু কৰোঁ গা ধুওঁ দুইকিনে খানা পিনা কৰি আমি ৰেডি হ'ম জোৰণৰ কাৰণে আৰু আপোনালোক দেখুৱাম মই মামাহঁতৰ ঘৰৰ জোৰণখন এতিয়া তাৰ আগতে আপোনালোক মই অকণমান ইয়াৰ ভিউটো দেখাওঁ গা চাওকচোন পথাৰ কি ধুনীয়া এইটো হ'ল ডাঙৰ মামাহঁতৰ ঘৰ ইয়াতে জোৰণ আৰু এয়া এইখন বাহৰ নঙলা এইখনৰে সোমাই কিনে এয়া মোৰ মাজু মামাৰ ঘৰ নতুনকৈ আহিছে একচুৱেলি মামাহঁতে আছিল নামৰূপত মামা নামৰূপ সাৰ কাৰখানাত চাকৰি কৰিছিল আৰু যেতিয়া চাকৰিৰ পৰা ৰিটায়াৰ হ'ল তেতিয়া তেওঁ ইয়াতে আহি গ'ল আহি কিনে ইয়াতে ঘৰ বনাই আছে এতিয়া নতুনকৈ তো এইটো মাজু মামাৰ ঘৰ মই ইয়াতে আছোঁ বাৰু আৰু আগত গৈ কিনে সৰু মামাহঁতৰ ঘৰ সৰু মামাৰ ঘৰটো মই পিছত দেখাম মামা আমি চবকে দেখাম মই গোটেই ফেমিলিটোক আজিয়ে দেখাম আপোনালোক মামাহঁতৰ কাৰণ মই মামাহঁতৰ ঘৰত যিহেতু নাহোৱেই তো ব্লগ বনোৱা নাযায় যিহেতু মই আজি আহিছোঁ তো মই ব্লগ বনাম আৰু চবকে দেখাম 5:30 জোৰণ আহি পাইছে বুলক আমি যাওঁ জোৰণ চাব আন্ধাৰ হোৱা নাই বাৰু মই ভাবিছোঁ বহুত ৰাতি হ'ব নেকি বাট ৰাতি হোৱা নাই বুলক যাওঁ আমি আৰু এয়া কইনাক পিন্ধাইছে জোৰণ এখনৰ পিছত এখন মই বাকীখিনি গোটেই চব শ্বৰ্টতহে ৰাখিলোঁ ৰঙত ৰাখিব পাহৰি গ'লোঁ যিখিনি পাৰোঁ ইছৰাম মুখন নোহোৱা হৈ গ'ল লং ভিতৰত ৰখাই নহ'ল গোটেইখিনি মই শ্বৰ্টতে ৰাখি দিলোঁ মানে পাহৰিয়ে থাকিলোঁ মোৰ মামাৰ ডাঙৰ ছোৱালী তাই যিহেতু 10 বছৰ আগতে মই আহিছিলোঁ আৰু এইফালে মোৰ ৰিলেটিভবিলাক এইফালে আমাৰ কইনা জোৰণ পিন্ধা হৈ গ'ল মিঠাই চিঠাই খালে তেতিয়া চবকে চাহ খাব লৈ যাব আৰু এইটা বাচ্চা পাৰ্টি আমাৰ এয়া মোৰ ভাই বোৱাৰী এয়া ভণ্টি এইকেইটা ইহঁতে টিকলা টিকলি মানে মোৰ ভতিজা হৈ গ'ল জোৰণ দিয়া এতিয়া আমি গোটেইকেইটা চাহ খাব ওলাইছোঁ লাল চাহ পেটটো আহিয়ে পোৱা নাই নহয় আৰু ইয়া আহি গ'ল আমাৰ পেট বুন্দিয়া ভুজা আৰু মিঠাই চাহ খালোঁ চাহ খাই কিনে মই ইফালে ঘূৰি আছোঁ সেইকাৰণে ভিডিঅ' বনোৱা নাই এইবাৰ ডাইৰেক্ট আহিছোঁ আমি পুৰি খাব পুৰি নহয় একচুৱেলি পৰাঠা আমি দেখাওঁ হা এই দেখো মোৰ মুখখনৰ সমান ডাঙৰ এখন পৰাঠা লগত দি আছে ঘুগুনি আৰু চিকেন এয়া আমাৰ পৰাঠা চিকেন আহি পোৱা নাই ৰ'ব চিকেন দেখাম আপোনালোক এই আহি গ'ল চিকেন দৰা ফুলৰ মানুহ গ'ল নহয় এতিয়া আমাৰ কইনা ফুলৰ মানুহবিলাক বহিছে এই মা এয়া আমাৰ ভাইটি ভাই বোৱাৰী চব আৰু মোৰ লগত বহিছে টিকলুটো আৰু আমাৰ কইনা একদম লাষ্টত খাই আছে কেনে হৈছে এইটো আমাৰ কইনাৰ বায়েক মা পেহীয়েকৰ লগত বহি বহি খাই আছে কোন হয় হা চাওঁ ৰখাচোন ৰখা কোন হয় নহয় কইনাৰ কোন হয় কইনা হে মাহী হয় তোমাৰ তুমি কইনাৰ কোন হয় হা ভাগি নহয় দেখোন জয় বিৰু হয় এইটো জয় আৰু এইটো বিৰু হয় দুটা হয় না এয়া আমাৰ পৰঠা শেষে হ'ল আৰু
মানুহে পৰঠা বনোৱা পৰঠাটো যে কেনেকুৱা চফ্ট হৈছে আমাৰ ডাঙৰ মামাৰ জোৱাই মানে ডাঙৰ জোৱাই বনাইছে ৰাতুল তাৰ মানে ভৱানীপুৰ চকত হোটেল আছে তো সি পূৰা বনাব জানে এইবিলাক চ' পৰঠা পুৰি মাংস চব তাৰ ৰেচিপি এনেকুৱা টেষ্টি হৈছে নহয় পৰঠাকেইখন একদম একদম স্মুথ মানে এইটো আমাৰ ৰাতুল আমাৰ জোৱাই পৰঠা মেকিং মানুহ এয়া ৰাতুলৰ দেউতা মানে আমাৰো দেউতা আৰু এয়া মোৰ মাজু মামা মই যে কৈছিলোঁ নামৰূপত আছিল এতিয়া এইখিনি ঘৰ বনাই কিনে এতিয়া ভৱানীপুৰীয়া হৈ গ'ল নামৰূপৰ পৰা কেনে হৈছে মামা মামাৰ পাৰ্টনাৰ সৰুতে লৈ ডাঙৰ কৰিছোঁ ধুনীয়া দেখা আছিল না মা ধুনীয়া আছিল ফুৰবা লৈ যাওঁ আৰু তোমাৰ যিটো হেৰি মস্তি উৰিব খুজিছে মা একেলগে আছিল য'ত দেখাত ইমান ধুনীয়া হৈ আছিল মা আৰু উৰিব খুজিছে তেওঁ বৰ ধুনীয়া আছিল আগতে ৰান্ধনী মানুহ এতিয়া ইয়াতে খাই আছে ভালকৈ আৰামত বহি খাব লাগে ইয়াতে খাই আছে হয় না পুৰা গৰম লাগি গ'ল জোৰণ শেষ এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰোঁ ৰাতি ভাত খাব লাগিব আৰু মই কাপোৰ চেঞ্জ কৰোঁতে আমাৰ কইনাটোক ৰাস্তাতে পালোঁ বেচেৰি খাই লৈ কিনে বহিছে তাইও কাপোৰ চেঞ্জ কৰিব এতিয়া ন মেকআপ চেকআপ মুচিব তাৰপিছত আমি গোটেইখিনি ৰেষ্ট ল'ম ভাত খাম আৰু ডান্স কৰিম ডান্স কৰা ভিডিঅ'খিনি এড কৰিম যদি মই কৰোঁ আৰু এতিয়া ৰুমত আহি মই লগাইছোঁ নেল পলিচ মানে মোৰ জোৰণ শেষ হ'ল টাইম নহ'ল নেল পলিচ লগোৱা কালিতো আৰু মৰ্ণিঙৰ পৰা পূৰা ব্যস্ত তো মোৰ টাইম নহ'ব লগা সেইকাৰণে এতিয়াই লগাই লৈছোঁ কেনেকুৱা অলপ শুকাই লওঁ তাৰপিছত মই যাওঁ এতিয়া আকৌ ভাত খাব লাগিব জোৰণৰ যে মাছটো দি গ'ল সেই মাছেৰে এতিয়া ভাত বনাম পৰঠা খাই কোনটো পেটত ভাত খাম নাজানো আৰু আহি গ'লোঁ মই আকৌ বিয়া ঘৰত আৰু ইয়াতে বনাই আছে পিঠা এয়া চাওক আমাৰ কইনাৰ মামীয়েকে পিঠা বনাই আছে অহাকালি বোলে লাগিব আৰু নেওতা দেউতাই লাগিব সেইকাৰণে এতিয়া বনাই আছে তিল পিঠা বনাইছে ন তিল পিঠা চৰুত আৰু এতিয়া বাজিছে 10:30 আমি খাই আছোঁ লাল চাহ এইটো হ'ল আমাৰ কইনাৰ মাহীয়েক কলহ দাঙি দাঙি লৈ আহিছে গাঁৱৰ পৰা কইনা কলহলৈ ভিতৰত গ'ল কালি পানী তুলিব যাব লাগিব নহয় সেইকাৰণে ৰাতিপুৱা টাইম নহ'ব যে সেইকাৰণে ৰাতিয়ে ৰেডি কৰি থৈ দিছোঁ খোৱা দেৰি হ'ব না চাহ খাই আছে এইটো মোৰ নতুন পাৰ্টনাৰ আৰু ইফালে আমাৰ মামীহঁতে কাটি আছে চব্জি কালিৰ কাৰণে আলু আৰু ৰঙালাও আৰু ইফালে কল চাগে মিক্স তৰকাৰীৰ প্ৰিপাৰেশ্যন এয়া আৰু এয়া ভাত হৈ গ'ল ৰাতিৰ দি দিব বঢ়িয়াকৈ খাই লওঁ আৰু শুই যাওঁ বাকী কালি ৰাতিপুৱা লগ পাই আছোঁ